সকাল আমি কোৱাৰ্টাৰৰ ঘৰত থাকি গুৱাহাটী চিটিত মাছৰুম খেতি কৰি আছোঁ বাৰু। আপোনালোকে চাওক মই আমাৰ খেতিখিনি কেনেকুৱা কৰি কৰিছোঁ। 3জন মিলি কৰিছোঁ আমি মাছৰুম খেতি। মানে বহি থাকোঁ, মানুহবিলাক অফিচ যোৱাৰ পিছত আৰু বহি থকা যায়। বহি থকা সময়খিনি খেতিখিনি কৰিছোঁ আৰু এই খালি আৰম্ভণি কৰিছোঁ, 1-2 মাহ হ'ল বাৰু। যাওঁ কিমান দূৰ আগবাঢ়ি যাব পাৰোঁ মাছৰুম খেতি দি নাজানো বাৰু, কিন্তু শকতে কৰিছোঁ আৰু মাছৰুম খেতিখিনি 3জন মিলি। আজি এই নিজৰ খেতিৰ পৰাই মাছৰুম তৰকাৰী বনাম, খাম। এই যে 3জন, এই 2জন আৰু মই মিলি 3জন। এই চাওক আজি নিজৰ খেতিৰে গোটেই শাক পাচলি খাম। এই যে মানুহজন আজি বন্ধ, মানুহজন এই যে মানে আজি অফিচ বন্ধ আছে বাৰু, সেইকাৰণে আজি শাক পাচলিয়ে খাম। এই মানুহজন শাক আনি আছে। মই ৰঙালাওৰ আগ মানে ইয়াতে ৰুই দিছিলোঁ আমি। এই তাৰ মানুহজনৰ ওচৰতে এই ঘৰটো মানে নামঘৰ বাৰু, আমাৰ আগফালে নামঘৰ এইটো। এই মানুহজনে শাক কাটি আনিলে, ৰঙালাওৰ আগ, নিজৰ খেতিৰে ৰঙালাওৰ আগখিনি বাৰু। এতিয়া এই যে আমাৰ মাছৰ মাথা দি এনেকৈ এখন তৰকাৰী বনাই, যে গুটিখিনিয়ে নিজৰ ঘৰৰে পালোঁ, নিজৰ ঘৰৰে কঁঠালৰ গুটি। আজি এনেকৈ নিজৰ ঘৰৰে শাক পাচলি খাম আজি বাৰু। কি ভাল লাগে ন, গুৱাহাটী চিটিত থাকি নিজৰ খেতিৰ পৰা শাক পাচলি খোৱাটো বহুত ভাগ্যৰ কথা বাৰু। এনেকৈ মই এনেকৈ মাছেদি ঝোল বনাম, বেছি মছলা নিদিওঁ বাৰু, মই অলপ খালি জিৰাৰ গুড়ি দিওঁ। এনেকৈ আৰু পিঁয়াজ তেলত মাৰিছোঁ, এনেকৈ দি আৰু হৈয়ে গ'ল মোৰ মাছৰ ঝোলখন। হ'বই আৰু বাৰু। 2 টুকুৰামান মাছ দিলোঁ, ল'ৰা ছোৱালীবিলাক মাছ নাখায়, সিহঁতৰ কাৰণে এই মাছৰুম বনাম। মাছৰুম চিঙি আনিলোঁ না, সেইকাৰণে এই আজি গোটেই নিজৰে খেতিৰে তৰকাৰী, মাছৰুম, ৰঙালাওৰ আগ, কঁঠালৰ গুটি। এই মাছৰুমখিনি মই দি আলু দি অলপ বনাই দিম সিহঁতক, ল'ৰা ছোৱালী দুটাক। ল'ৰা ছোৱালীবিলাক মাছ খাব নোখোজে, সেইকাৰণে অলপ সিহঁতক মাছৰুম অলপ বনাই দিম। সিহঁতে ভাল পায় মাছৰুম বাৰু, ল'ৰা ছোৱালী দুটা মোৰ। এই মাছৰুম বেছি নবনালোঁ, 3জন মিলি ভগাই ল'লোঁ। মানে অলপকৈ 1 পোৱামান কৰি ভাগত পৰিল আৰু বাৰু। এনেকৈ মাছৰুমখিনি হৈয়ে গ'ল মোৰ বাৰু। এনেকৈ দুপৰীয়া সাজখিনি ৰেডি কৰিলোঁ মই, মাছৰ ঝোল, এনেকৈ গুটি ভাত কেৰেলা আলু দি এই মাছৰুমৰ তৰকাৰী, ৰঙালাওৰ আগ, এইবিলাক ঘৰেৰে নিজৰ গোটেই। আজি এনেকৈ দুপৰীয়া সাজখিনি ৰেডি কৰিলোঁ মই। আজি বন্ধ বাৰু, সেইকাৰণে অলপ শাক পাচলি বনালোঁ। ৰেডি হৈ গ'ল দুপৰীয়া সাজখিনি। খাই বৈ মই এতিয়া যাম বাৰু। ৰেডি হৈ গ'ল মোৰ দুপৰীয়া সাজখিনি, এনেকৈ ধুনীয়াকৈ খোৱা লোৱা হৈ গ'ল। এতিয়া মই এতিয়া যাব ওলাইছোঁ বাৰু।